হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে ন। এফালে আমি বগীবিলত আছোঁ, আমি কলৈ গৈ আছোঁ মানে গমেই পাইছে চাগে, হয় নাই? আজি আমি ফুৰিব ওলাই আহিলোঁ মানে বাহঁতৰ ৰুমত দেই। বাহঁতে আকৌ মৰাণত থাকে মানে, তালৈকে আমি গৈ আছোঁ পূৰা মতা মাইকী হাল। তাৰপিছত গৈ পালোঁ এফালে, দেখিছেনে? চব ভাত চাত খাই মেলি আমি কথা পাতি আছোঁ পূৰা। ভিনদেউ, তাৰপৰা ভাইটি, মানটো ইহঁতে কথা পাতি আছে, ৰখাই আছে দেই এফালে থাকিব লাগিব, আজি ফুৰিব যাব লাগিব বুলি। এফালে আকৌ বায়ে আকৌ ছোৱালী দুজনীক ভাত খুৱাই আছে, মানে বা বাগৰ আলহী আহি আছিলে, মানে বা বাগৰ লগৰো হয়, ষ্টাফো হয়। আমাৰ বা টিচাৰ কৰে। চ' এইফালে ইহঁতে ভাত খুৱাই আছে টিকলি দুটাক। এইটো আকৌ আমাৰজনী মানে শুই উঠিছেহে, ভাত নাখায়, কথা নকয়, তেনেকৈ লাহেকৈ চাই আছে, দেখিছেনে নাই? মই নানৈ নানৈ জোকাই আছোঁ। নানৈ মানে মাহী হয় দেই। এফালে দেখিছেনে ঠাণ্ডা মুণ্ডা হৈ আছে। এফালে কথা পাতি পাতি লাষ্টত গৈ জিকিলে, মানে মনাই থাকিব লগা হ'ল, দেখিছেনে? ইহঁতে জিকিলে আৰু। চ' এইফালে আমি আকৌ ওলাই গ'লোঁ। মই কাপোৰ চাপোৰ অনা নাছিলোঁ, যিটো পিন্ধি আহিছিলোঁ এইটোকে পিন্ধি গ'লোঁ। বা বাগৰ কাপোৰটো কাৰণ নধৰে, মই শকত বেছি। এফালে আকৌ গৈ পালোঁ পূৰা, মানে কলৈ গৈছোঁ গম পাইছেনে? নিশ্চয় ধৰিব পাৰিছে সেইফালে, হয় নাই? দেখিয়ে মানে শিৱসাগৰ আহিলোঁ দেই, ৰংঘৰ চাবলৈ আহিলোঁ। এফালে আমি সোমাই গৈছোঁ। সেইফালে দেখিছেনে? ভাইটিয়ে ক'লে তই আগত গুচি যা, মই পিছফালৰ পৰা তোক ভিডিঅ' বনাই দিম বুলি ক'লে। মই এফালে হাতীটোৰ নিচিনাকৈ অকলে অকলে খোজকাঢ়ি গৈ আছোঁ আৰু কি ক'ম আৰু, বহুত শকত হৈছোঁ ন। মানুহে এইকাৰণে ওলাই যাবই নোৱাৰোঁ, চবেই কয় শকত শকত শকত, কি ক'ম আৰু। এইফালে গৈ আছোঁ আৰু পূৰা। তাৰপিছত এইফালে এটা ডাঙৰ ঘটনা এটা হ'ল মোৰ লগত দেই। মানে ইমান বেয়াকৈ দুখ পালোঁ, পৰিলোঁ মানে। মানুহটো ওপৰত গ'ল, বাক মাতিলোঁ ব'লা যাওঁ আমিও বুলি। বায়ে ক'লে ইমান দূৰ মই ওপৰত যাব নোৱাৰোঁ, তই অকলে যা বুলি। মানুহটো আৰু ভাইটিয়ে ওপৰত গ'ল, মানে ইহঁতৰ লগত দৌৰি যাওঁতে মই এনেকুৱা বেয়াকৈ পৰিলোঁ, দুখ পালোঁ বহুত মানে। এফালে আকৌ তলাতল ঘৰ, সন্ধিয়াই হ'ল, দেখিছেনে? এফালে তলাতল ঘৰ আহি পালোঁ, মানে বহুত সন্ধিয়া হৈ থাকিলে, মানুহবোৰ ওলাই আহিছেগৈ আৰু। মানে চিকিউৰিটি সোমাবই আমাক দিয়া নাছিলে, বহুত দেৰি হ'ল, নালাগে আৰু বুলি কৈছিলে। তাৰপৰা আমি জোৰ কৰিলোঁ অকণমান এপাক সোমাই যাওঁ বুলি। এফালে পতাপত ক'ত কেনেকৈ চব চালোঁ আৰু ফটো চটো নামাৰিলোঁ, সন্ধিয়াও হ'ল। ভাইটিৰ লগতে মাৰিলোঁ আৰু একপি দুকপিমান। এফালে দেখিছেনে তলত গুচি আহিলোঁ। তলত ভিতৰত সোমাবলৈ এতিয়া বহুত আন্ধাৰো হয়, চাবলৈ আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ। চ' সেয়াই আৰু তলাতল ঘৰ, ইয়াৰ বিষয়েতো চবেই জানেই, হয় নাই? শিৱসাগৰ বুলি ক'লেতো চবেই জানে। ইয়াত বুৰঞ্জীৰ কথা কিমান জড়িত হৈ আছে, জয়মতীৰ কথা, গদাধৰ সিংহ, চুকাফা, চাওলুং চুকাফা, তাৰপিছত শিৱসিংহ, চব জড়িত হিষ্ট্ৰী বুৰঞ্জী চবেই কিতাপ পঢ়িয়ে থাকোঁ আমি, হয় নাই? এফালে ভিউজটো দেখিছেনে? ভিউটো ইমান ধুনীয়া ভিউ, দেখিছেনে কিমান ধুনীয়া? এফালে আকৌ মই জমনি কথা কৈ হাঁহি হাঁহি গৈছিলোঁগৈ। এফালে দেখিছেনে? এইফালে আমাৰ বা বাগৰ জাজনীৰ ছোৱালী হয় দেই, বাৰ লগতে থাকে। এফালে গৈ আছোঁ, আন্ধাৰ বহুতেই হৈছেগৈ আৰু। তাৰপিছত আকৌ এফালে শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল, ইহঁতে লগতে লাইনত আছে। আমি কিন্তু সোমাব নাপালোঁ, মানে বহুত ৰাতি হ'ল, সন্ধিয়া হ'ল, 8টামানহে বাজিলে, সেইকাৰণে নোসোমালোঁ। বাহিৰৰ পৰাই চালোঁ আৰু এনেকৈ ভিডিঅ' অকণমান কৰিলোঁ, ভাল লাগিলে। জয়সাগৰ পুখুৰীটো ওচৰতে আছে। সেয়াই আৰু, কেনেকুৱা পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ফ'ল' কৰি দিব।